নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে তাৰে যেটো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ আছিল সেই ইন্টাৰভিউটো সমাপ্তি হল এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীকে সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালী কৰিম ৰাখিছো মাত্ৰ 5,000 ল'ৰাক আমি 5 লাখ টকা বাকি 95% অৰ্থাৎ টোটাল লোনৰ only 5% will be earmarked for category 1 বাকি 95% will go to the category 2 সেই আঁচনিটো আমি দুটা দিশত বিভক্ত কৰিছো এটা হল যে অসমত বহুতো যুৱক যুৱতী আছে যিসকলে অভিযান্ত্ৰিক প্ৰতিষ্ঠান বা অভিযান্ত্ৰিক কলেজৰ পৰা ডিগ্ৰী লাভ কৰিছে যাক আমি ব্যাচেলৰ ইন ইঞ্জিনিয়াৰিং বুলি কম তাৰ পিছত আমাৰ এগ্ৰিকালচাৰ কলেজৰ পৰা তেওঁলোক এগ্ৰিকালচাৰ গ্ৰেজুৱেচন লৈছে ভেটেনাৰী কলেজৰ পৰা তেওঁলোকে ভেটেনাৰী গ্ৰেজুৱেটছ হৈছে বা তেওঁলোকে ফিচাৰী কলেজৰ পৰা ফিচাৰী গ্ৰেজুৱেচন লৈছে এই ধৰণৰ যিখিনি প্ৰফেচনেল ডিগ্ৰী একুৱায়াৰ কৰিছে তেখেতসকলক আমি এটা কেটেগৰী কৰিছো আৰু সেইটো কেটেগৰীত আমি 5 লাখ টকা এজন ল'ৰা বা এজন যুৱতী বা যুৱকক আমি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো এই 5 লাখ টকাৰ 2.5 লাখ টকা চৰকাৰী সাবসিডি হ'ব বাকি 2.5 লাখ টকা তেখেতসকলে চৰকাৰক ঘূৰাই দিব লাগিব ঘূৰাই দিয়াৰ প্ৰক্ৰিয়াটো হ'ল যে 5 বছৰ তেওঁলোকে টকাটো আমাক ঘূৰাই দিব নালাগে 5 বছৰ লকিং পিৰিয়ড হ'ব আৰু 5 বছৰত আমি তেওঁলোকৰ পৰা টকাটো উভতাই নলওঁ 5 বছৰ পিছত তেখেতসকলে এটা মান্থলি ইনষ্টলমেন্ট দিব লাগিব তো কি মুখ্যমন্ত্ৰী মহোদয় কি ক'লে আপোনালোকে শুনা পালে তো এই লিষ্ট আসলতে ডাইৰেক্ট অফিচিয়ালি হিচাপে পাব্লিছ কৰা নাই তো নিজৰ নামটো চাবলৈ হলে পোষ্ট কৰি চাব পাৰিব ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু নামটো চালেই গম পাব তো আপোনাৰ লিষ্টত নাম আছে না নাই তো আজিৰ ভিডিও এইখিনি আছিল তো পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া লিষ্ট আহি যাব অফিচিয়ালি পাব্লিছ কৰিব প্ৰথমতে মই ভিডিও বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো সাবস্ক্ৰাইব কৰি ৰাখিব